আদম বিশ্বনাথ কাৰ্বি লাইফলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আজিৰ ৰাইজৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ নিত গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। ৰাজ্যৰ 1 লাখ অটো ৰিক্সা টেক্সি চালকক 5,000 টকাৰ ক্ষতিপূৰণ দিয়া হ'ব। দিল্লী চৰকাৰী কোভিড লকডাউনৰ ক্ষতিপূৰণ হিচাপে ৰাজ্যখনৰ 1,55,300 এজন অটো ৰিক্সা টেক্সি ই ৰিক্সাৰ দৰে ৰাজহুৱা পৰিবহণৰ চালকসকলৰ প্ৰত্যেকলৈ 5,000 টকা এককালীন বিত্তীয় সাহায্য আগবঢ়াইছে। বৰ্তমান সময়ত লকডাউনৰ বাবে অৰ্থনৈতিক সংকটে দেখা দিছে, কিন্তু এতিয়া টেক্সি চালক ড্ৰাইভাৰসকল আৰু লগতে দিন হাজিৰা কৰি খোৱা মানুহ বৰ্তমান ঘৰত বহিব লগা হৈছে, কাৰণ সম্পূৰ্ণ লকডাউন। ক'ৰ পৰা তেওঁলোকে খাব এই বৰ্তমান চিন্তা তেওঁলোকৰ মনত সদায় আছে। দিল্লী চৰকাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন টেক্সি ড্ৰাইভাৰ, ই ৰিক্সা ড্ৰাইভাৰ, অটো ড্ৰাইভাৰ এইসকলক প্ৰত্যেককে 5,000কৈ এককালীন বিত্তীয় সাহায্য আগবঢ়াইছে। কিন্তু অসম চৰকাৰে শিক্ষা ল'ব লাগে। দিল্লীতকৈ বেছি অৰ্থনৈতিক সংকটে দেখা দিছে আমাৰ এইখন ৰাজ্যত, কিন্তু ৰাজ্য চৰকাৰৰ ফালৰ পৰা এনেধৰণৰ বিত্তীয় সাহায্য প্ৰদান কৰা নাই দিন হাজিৰা কৰি খোৱা মানুহক। যোৱাকালি ৰাজ্যখনৰ পৰিবহণ মন্ত্ৰী কৈলাশ গেহলটে টুইটাৰ যোগে এই কথা আৰু লগতে এই সিদ্ধান্ত ৰাজহুৱা কৰিছে। দিল্লীৰ পৰিবহণ মন্ত্ৰী কৈলাশ গেহলটে এই কথা উল্লেখ কৰিছে আৰু ৰাজ্যখনত 1,55,300 লোকক এই সাহায্য প্ৰদান কৰিছে। দিল্লীৰ পৰিবহণ মন্ত্ৰীয়ে জনাইছে, যোৱাকালি এই কথা কৈছে যে সোমবাৰ অৰ্থাৎ আজি এই 5,000 টকাৰ এককালীন সাহায্য যিসকলৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে তেওঁলোকৰ বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হ'ব। আৰু পৰৱৰ্তী খবৰটো হৈছে কৰোণাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে, যদিও মৃত্যুৰ সংখ্যা এতিয়া উদ্বেগজনক। দেশত 24 ঘণ্টাত 4,454 জনৰ মৃত্যু হৈছে। মে' মাহৰ আৰম্ভণিতে কৰোণাৰ ভয়ৰ পৰিমাণ এতিয়া মাহৰ শেষত হ্ৰাস পাইছে। দেশত কৰোণাৰ দ্বাৰা সংক্ৰমিত ৰোগীৰ গ্ৰাফ দ্ৰুতগতিত হ্ৰাস পাইছে, কিন্তু বিপদাংশ এতিয়াও হ্ৰাস পোৱা নাই। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা 24 ঘণ্টাত সমগ্ৰ দেশত 2,22,315 জন নতুন কৰোণা ৰোগীৰ খবৰ আহিছে। অসমৰ এজন বিধায়কৰ অধিকাৰ। চলিত পঞ্চায়ত বিধানসভাৰ 3দিনীয়া অধিৱেশনত শপত গ্ৰহণৰ মুহূৰ্তৰ বাহিৰে আন 2টা দিনত অসমৰ প্ৰতিবাদী আন্দোলনৰ বলিষ্ঠ কণ্ঠস্বৰূপ শিৱসাগৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈক অংশগ্ৰহণৰ সুবিধা দিয়া নহ'ল। আজি বিধানসভাৰ অধিৱেশনত নৱনিৰ্বাচিত ৰাজ্য চৰকাৰে আন কেইবাখনো বিধেয়কৰ লগতে সমবায় সমিতিৰ নিৰ্বাচন সম্পৰ্কীয় এক বিধেয়ক উত্থাপন কৰাৰো কথা। কৃষক আৰু লগতে শ্ৰমিক শ্ৰেণীৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকা এই বিধেয়ক সন্দৰ্ভত আলোচনাৰ সুযোগ দিবলৈ কৃষক নেতা তথা বিধায়ক অখিল গগৈয়ে আবেদন জনাইছিল, যদিও সেই আবেদন গ্ৰাহ্য কৰা নহ'ল। এতিয়া প্ৰশ্ন উঠিছে, এজন বিধায়কৰ কি অধিকাৰ নাই নেকি? শপত গ্ৰহণৰ দিনটোৰ পৰা বিষয়টোৱে অতি স্বাভাৱিকভাৱে শিৱসাগৰ সমষ্টিৰ ৰাইজে সম্পূৰ্ণ সাংবিধানিক বিধি ব্যৱস্থাৰ মাজেৰে জনপ্ৰতিনিধি ৰূপে নিৰ্বাচন কৰি পঠিওৱা বিধায়ক অখিল গগৈক পদে পদে বাধা প্ৰদান কৰা কাৰ্য সন্দৰ্ভত ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিষয়টো সংসদীয় বিধি আৰু লগতে বিধায়কৰ বিশেষাধিকাৰ সৈতেও সম্পৰ্কিত। তাতে তেওঁ অধিৱেশনৰ প্ৰথম দিনটোত দেশৰ সংবিধানৰ প্ৰতি অনুগত্য আৰু সদনৰ মৰ্যাদাৰ লগতে গোপনীয়তা ৰক্ষাৰ উপৰি তেওঁৰ ওপৰত ন্যস্ত দায়িত্ব পালনত গাফিলতি নাথাকিব বুলি শপত গ্ৰহণ কৰিছিল। এই কথাখিনি প্ৰত্যেকজন মানুহে জনা দৰকাৰ, প্ৰত্যেকজন মানুহে এই কথাখিনি বুজা দৰকাৰ। সংবিধানৰ নামত শপত খোৱা মৰ্মে সদনৰ কাম কাজত বিধায়ক অখিল গগৈ উপস্থিত থাকি আলোচনাত অংশ লোৱাটো তেওঁৰ এক সাংবিধানিক দায়িত্ব, কিন্তু বিচাৰাধীন বন্দী হিচাপে ন্যায়ালয়ে এই সুযোগ প্ৰদান নকৰাৰ বাবে সদনেও এই অনুমতি বিধায়কগৰাকীক প্ৰদান নকৰিলে। এই পৰিস্থিতিৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত যুক্তি প্ৰদৰ্শনেৰে বিশিষ্ট চিন্তাবিদ ডাক্তৰ হীৰেণ গোহাঁয়েও এক বিবৃতি প্ৰদান কৰে।
যদি অখিল গগৈক সদনৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিবলৈ দিয়া নহয় তেনেহলে আন সকলো বিধায়কে লাভ কৰা অধিকাৰৰ পৰা তেওঁক বঞ্চিত কৰা হ'ব তদুপৰি তেওঁক প্ৰতিনিধিত্ব কৰা ৰাইজৰ অভাৱ অভিযোগ সদনত উত্থাপন কৰা নহ'ব আৰু উক্ত ৰাইজৰো এটা অধিকাৰ লোপ পাব অৰ্থাৎ সংবিধানক অমান্য কৰা হ'ব আৰু আন এটা খবৰ হৈছে চলি থকা অৱস্থাতে বহু উচ্চতাৰ পৰা সৰি পৰিল কেবল কাৰ আৰু তাৰ ফলশ্ৰুতিত 9 জনৰ মৃত্যু হৈছে কিন্তু এই ঘটনা ক'ত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটিছে 9 গৰাকীকৈ পৰ্যটকৰ ঘটনাটোত আহত হৈছে দুটি কণমানি শিশু এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ইটালীত দেওবাৰে ইটালীৰ ট্ৰেছা নামৰ চহৰখনৰ পাৰ্বত্য অঞ্চলত সংঘটিত হৈছে এই ঘটনা ট্ৰেছাত থকা লেব মাগিৱেৰৰ পৰা আপলোছ পৰ্বতৰ এটা চূড়াৰ মাজত চলাচল কৰা কেবল কাৰ এখনেই হঠাতে তাৰৰ পৰা ছিগি তললৈ সৰি পৰে ইটালীৰ আপলাইন উদ্ধাৰকাৰী দলৰ মুখপাত্ৰ সাইমন ববিয়ই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে কেবল কাৰখনত মুঠ 11 গৰাকীকৈ যাত্ৰী আছিল কেবল কাৰখন তললৈ সৰি পৰাত 9 জন লোকৰ মৃত্যু হয় আৰু ঘটনাটোত আহত শিশু দুটিকে উদ্ধাৰ কৰি হেলিকপ্টাৰেৰে চিকিৎসাৰ বাবে কাষৰে টুৰিন চহৰলৈ প্ৰেৰণ কৰা হৈছে শিশু দুটিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে অসমত উচ্ছেদ কৰা হল বহু কেইখন ঘৰ জামুগুৰি হাতত উচ্ছেদক লৈ মুখ্যমন্ত্ৰী আৰু বিধায়ক পদ্ম হাজৰিকাৰ বিন্নমত এতিয়া প্ৰশ্ন উঠিছে কোন সঁচা কোন মিছা কৰোনাৰ এই ভয়ংকৰ পৰিস্থিতিৰ মাজতে বহু কেইগৰাকী মানুহক উচ্ছেদ কৰা হল জামুগুৰি হাটৰ পৰা কোভিড সৃষ্ট পৰিস্থিতিৰ মাজতে জামুগুৰি হাটৰ একাংশ লোকক উচ্ছেদ কৰাক লৈ ইতিমধ্যে আৰম্ভ হৈছে ৰাজনীতি এই উচ্ছেদৰ পাছৰ সময়ছোৱাত দুটা মত দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰশ্ন হৈছে যে কোন সঁচা কোন মিছা এফালে যদি ডিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ফেচবুক যোগে দাঙি ধৰিছে এটা মত তাৰ বিপৰীতে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই দাঙি ধৰিছে আন এটা মত প্ৰথমে আমি উল্লেখ কৰিছো যোৱা 20 মেৰ দিনা ডিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ইউডিএফে মুখ্যমন্ত্ৰীক সাক্ষাতৰ পাছত ফেচবুকত কি লিখিছিল কৰোনাৰ সংকটকালত জামুগুৰি হাটত একাংশ লোকক উচ্ছেদ কৰা অমানৱীয় ঘটনা সম্পৰ্কত যোৱাকালি আমি ইউডিএফ বিদায়নী দলৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰি এক স্মাৰকপত্ৰ প্ৰদান কৰিছো বুলি আমিনুল ইছলামে লিখিছিল এক আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী মহোদয়ে সাম্প্ৰতিক পৰিস্থিতিত উচ্ছেদ কাৰ্য বন্ধ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে আৰু ইতিমধ্যে উচ্ছেদিত ভূমিহীন লোকসকলক 2ৰ পৰা 3 বিঘাকৈ মাটিৰ আবণ্টন দি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণ কৰি দিয়াৰ সংকল্পৰ কথা ব্যক্ত কৰে ইয়া আছিল ডিঙৰ বিধায়ক আমিনুল ইছলামৰ মত আমিনুল ইছলামৰ উদ্ধৃতিৰে বিভিন্ন সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিলে কিন্তু এই কথা মুটেও মানি নলয় চতিয়া সমষ্টিৰ বিধায়কগৰাকীয়ে যোৱাকালি অৰ্থাৎ 22 মেৰ দিনা নিশা এক ফেচবুক পোষ্ট যোগে পদ্ম হাজৰিকাই কয় মোৰ সমষ্টিৰ অন্তৰ্গত চৰচাপৰি অঞ্চলত অবৈধভাৱে বসবাস কৰা যিসকল লোকক প্ৰশাসনৰ দ্বাৰা উচ্ছেদ কৰা হৈছে সেই লোকসকলক চৰকাৰীভাৱে কোনো ধৰণৰ সংস্থাপন দিয়া নহয় দুই এটা ওয়েব পোৰ্টেলে এই সন্দৰ্ভত কিছু ভুল বাতৰি পৰিৱেশন কৰাটো আমাৰ দৃষ্টিগোচৰ হৈছে বুলি পদ্ম হাজৰিকাই উল্লেখ কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ত ইতিমধ্যে স্থিতি স্পষ্ট কৰিছে কেৱল মাত্ৰ চতিয়া সমষ্টিৰ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট লোকৰ প্ৰতি আমাৰ দায়িত্ব থাকিব আৰু ইতিমধ্যে প্ৰায় 170টা পৰিয়ালক ভূমিপট্টা প্ৰদান কৰা হৈছে বুলি জনাইছে চতিয়াৰ ভূমিত অবৈধভাৱে বসবাসকাৰী লোকৰ দপদপনি সহ্য কৰা নহ'ব বুলি উল্লেখ কৰে লগতে কঠোৰ হাতেৰে ইয়াক প্ৰতিহত কৰা হ'ব বুলি জনাইছে পোষ্টত এইদৰে লিখি কয় পদ্ম হাজৰিকাই অৱশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত নিজাববীয়াকৈ কোনো ধৰণৰ স্থিতি স্পষ্ট কৰা নাই এতিয়া চতিয়াৰ উচ্ছেদক লৈ হোৱা ৰাজনীতিক লৈ বিমূৰত পৰিছে সাধাৰণ জনতা প্ৰশ্ন হৈছে প্ৰকৃততে সত্য কোন কাৰ বাবে উচ্ছেদিত লোকসকল বলিৰ পাতা হ'বলগীয়া